1250 টকা দি আছো জানুৱাৰী মাহৰ পৰা অৰুণোদয় মানুহে গ্যাস কিনিলে আৰু 250 টকা পাব তাৰ মানে অৰুণোদয় 1500 টকা হ'ব এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে নাপায় বড়োলেণ্ডৰ বাইদেৱে নাপায় বড়োলেণ্ডৰ ভণ্টিয়ে নাপায় আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই 1250 টকা দি আছো জানুৱাৰী মাহৰ পৰা অৰুণোদয় মানুহে গ্যাস কিনিলে আৰু 250 টকা পাব তাৰ মানে অৰুণোদয় 1500 টকা হ'ব এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে নাপায় বড়োলেণ্ডৰ বাইদেৱে নাপায় বড়োলেণ্ডৰ ভণ্টিয়ে নাপায় আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই 1250 টকা দি আছো জানুৱাৰী মাহৰ পৰা অৰুণোদয় মানুহে গ্যাস কিনিলে আৰু 250 টকা পাব তাৰ মানে অৰুণোদয় 1500 টকা হ'ব এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে নাপায় বড়োলেণ্ডৰ বাইদেৱে নাপায় বড়োলেণ্ডৰ ভণ্টিয়ে নাপায় আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই 1250 টকা দি আছো জানুৱাৰী মাহৰ পৰা অৰুণোদয় মানুহে গ্যাস কিনিলে আৰু 250 টকা পাব তাৰ মানে অৰুণোদয় 1500 টকা হ'ব এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে নাপায় বড়োলেণ্ডৰ বাইদেৱে নাপায় বড়োলেণ্ডৰ ভণ্টিয়ে নাপায় আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই 1250 টকা দি আছো জানুৱাৰী মাহৰ পৰা অৰুণোদয় মানুহে গ্যাস কিনিলে আৰু 250 টকা পাব তাৰ মানে অৰুণোদয় 1500 টকা হ'ব এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে নাপায় বড়োলেণ্ডৰ বাইদেৱে নাপায় বড়োলেণ্ডৰ ভণ্টিয়ে নাপায় আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই 1250 টকা দি আছো জানুৱাৰী মাহৰ পৰা অৰুণোদয় মানুহে গ্যাস কিনিলে আৰু 250 টকা পাব তাৰ মানে অৰুণোদয় 1500 টকা হ'ব এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে নাপায় বড়োলেণ্ডৰ বাইদেৱে নাপায় বড়োলেণ্ডৰ ভণ্টিয়ে নাপায় আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই 1250 টকা দি আছো জানুৱাৰী মাহৰ পৰা অৰুণোদয় মানুহে গ্যাস কিনিলে আৰু 250 টকা পাব তাৰ মানে অৰুণোদয় 1500 টকা হ'ব এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে নাপায় বড়োলেণ্ডৰ বাইদেৱে নাপায় বড়োলেণ্ডৰ ভণ্টিয়ে নাপায় আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই 1250 টকা দি আছো জানুৱাৰী মাহৰ পৰা অৰুণোদয় মানুহে গ্যাস কিনিলে আৰু 250 টকা পাব তাৰ মানে অৰুণোদয় 1500 টকা হ'ব এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে নাপায় বড়োলেণ্ডৰ বাইদেৱে নাপায় বড়োলেণ্ডৰ ভণ্টিয়ে নাপায় আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই